নাম হলাবাৰ প্ৰাথমিক বিদ্যালয়। আজি মোৰ এই বিদ্যালয়ত কোনো বানপানী সমস্যা নাছিলে। আজি পাগলদিয়া মাথোৱাৰী দিয়াৰ পাছৰ পৰা আজি 2-3 বছৰ ধৰি আমাৰ ইয়াতে বানপানীত মানে পতিত হয়। পানীটো তাৰমানে লগিং হৈ থাকে, ওলাই যাব নোৱাৰে। তাৰ কাৰণে আমাৰ পাঠদানত অসুবিধা হয়। মই প্ৰথম বানপানী হোৱা বছৰতে মই আমাৰ বিঅ বাইদেউক জনাইছিলোঁ। জনোৱাতে বাইদেউই মণ্ডলকো জনাইছিলোঁ। মণ্ডলে কৈছে স্কুলখন ধোৱাত হৈছে, সেনেকৈ ক'লে আৰু বাইদেউৱে কৈছে থাকাচোন, আন্তঃগাঁথনিটো অলপ ৰাস্তা ঘাট বনাই দিলে, ফিল্ডখন পুতি দিলে এতিয়া হেৰি হ'ব আৰু। যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে এতিয়া মই যথেষ্ট সন্মুখীন পৰিছোঁ। মই 2টা ভাগত ক্লাছ কৰিছোঁ। এটা ভাগত মই কালী মন্দিৰ, দক্ষিণা কালী মন্দিৰ, এই পূব কদমতলা, তাতে মই কেইটামান ছাত্ৰক পঢ়াইছোঁ। আৰু এটা শিফ্টত আমাৰ 2টা শিক্ষক ভাগ হৈ এটা শিফ্টত মই পঢ়াইছোঁ কেইজনমান ছাত্ৰ ছাত্ৰীক। এনেকৈ মই যি পানীখিনি উঠে কিমান দিনলৈকে থাকি যায় এনেকৈ? এই পানীটো মোটামুটি যোৱা বছৰ কিন্তু আমি অক্টোবৰত ইয়াৰ পৰা মানে আৰু স্কুলতে পঢ়াব পাৰিছোঁ। অক্টোবৰত, আগষ্ট, ছেপ্টেম্বৰ 2 মাহ আৰু জুন, এই 3 মাহ ধৰি ইয়াত মানে পানী জমা হৈ থাকে। এইবাৰো মোটামুটি অক্টোবৰ মানত মুকলি হ'ব। তাৰ আগত মুকলি নহয় আৰু অক্টোবৰৰ পাছত হ'ব আৰু।